আজি 12 আগষ্ট। ভাৰতবৰ্ষৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ জনক হিচাপে খ্যাত পদ্মশ্ৰী ডক্টৰ চিয়ালী ৰামামিত্ৰ ৰংগনাথন দেৱৰ আজি উপজা দিন। এই মনীষীজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনেৰে প্ৰতি বছৰে 12 আগষ্ট দিনটো ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস হিচাপে সমগ্ৰ দেশে উদযাপন কৰে। আমাৰ এজন সহকৰ্মী গ্ৰন্থাগাৰিক ডক্টৰ হৰিচৰণ দাসৰ ৰচনাৰে আজিৰ দিনটোত এগৰাকী গ্ৰন্থাগাৰিকা হিচাপে ময়ো ডক্টৰ ৰংগনাথন দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ডক্টৰ দাসৰ ৰচনাৰ শিৰোনাম গ্ৰন্থাগাৰিক। গ্ৰন্থাগাৰিক, আমি গ্ৰন্থাগাৰিক, যুগে যুগে গঢ়ি যাওঁ সুনাগৰিক। আমি গ্ৰন্থাগাৰিক। পাঠক আৰু লেখকৰ মেলা পাতি মিলনৰ গ্ৰন্থাগাৰলৈ মাতো জ্ঞানৰ পথিক। আমি গ্ৰন্থাগাৰিক। সাঁচি পাতে, তোলা পাতে, কাগজৰ পাতে পাতে জিলিকি জিলিকি উঠে মুকুতা মানিক। আমি গ্ৰন্থাগাৰিক। আমি গ্ৰন্থাগাৰিক। আহৰণ, বিতৰণ, পুথি কৰি সংৰক্ষণ, গ্ৰন্থসাগৰত আমি যে নাবিক। আমি যে নাবিক। পাণ্ডুলিপিৰ পৰা ই-বুকলৈ সজাই ৰাখিছোঁ আমি জ্ঞানৰ তৰিক। আমি গ্ৰন্থাগাৰিক। গৱেষক, প্ৰশাসক, শিক্ষক আমি। ছাত্ৰ ছাত্ৰীক কৰি অগ্ৰগামী সভ্য সমাজৰ আমি যে যাত্ৰীক। জ্ঞানেৰে সেবিছোঁ আমি মাতৃভূমিক। আমি গ্ৰন্থাগাৰিক। আমি গ্ৰন্থাগাৰিক।